हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जाकर आपलोक चाइছে आरजेड के टिউটোरिয়াল यूट्यूब चैनल। हाय फ्रेंड, आज 25 जून मंगलबार और सन्धियार खबरসমূह गुरुत्वपूर्ण खबरসমূह এইটো ভিডিওত আপোনালোকে একেলগে চাব। তাহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। লক্ষ্য উপনিৰ্বাচন, বিহালীৰ বিননি লৈ হাজু ভূপেন বৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপনিৰ্বাচন নহবও পাৰে বুলি এক অস্পষ্ট ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে যদিও কঁকালত টাঙালি বান্ধিছে কংগ্ৰেছে। বিজেপিৰ সমান্তৰালভাৱে উপনিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে। প্ৰাপ্ত খবৰ অনুসৰি উপনিৰ্বাচনত অনুষ্ঠিত হ'বলগীয়া 5টা সমষ্টিত বিজেপিয়ে সমিতি গঠন কৰাৰ পাছতে কংগ্ৰেছেও দলীয় কিছু কাৰ্যসূচী গ্ৰহণৰ বাবে সকলো সাজু কৰিছে। উপনিৰ্বাচনৰ 5 সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি বিহালীত উপনিৰ্বাচন খেলিবলৈ সাজু হৈছে বিৰোধী কংগ্ৰেছ দল। বিহালীৰ উপনিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব সভাপতি ভূপেন বৰা বুলি ইতিমধ্যে তীব্ৰ চৰ্চা হৈছে। তাৰ বাবে হয়তো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিহালী সমষ্টিত বিহালীৰ বিননি শীৰ্ষক এক যাত্ৰাত অংশগ্ৰহণ কৰিব। 10 জুলাইৰ পৰা উন্নয়নে ঢুকি নোপোৱা বিহালী সমষ্টিৰ অঞ্চলসমূহলৈ দলীয় কৰ্মীক লগত লৈ যাব ভূপেন বৰা। আজি বিশ্বনাথ জিলা কংগ্ৰেছে এক সংবাদমেল আয়োজন কৰি ভূপেন বৰাৰ বিহালীৰ বিননি শীৰ্ষ যাত্ৰা সম্পৰ্কে কৰিলে ঘোষণা। তাৰ পিছৰ খবৰটি হৈছে ইতিহাসত প্ৰথম লোকসভা অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ বিৰুদ্ধে যুঁজত নামিল কংগ্ৰেছৰ কে সুৰেশ। দেশত প্ৰথমবাৰৰ বাবে লোকসভা অধ্যক্ষ পদক লৈ অনুষ্ঠিত হ'ব নিৰ্বাচন। NDA উপাধ্যক্ষ পদটোক বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ইণ্ডিয়া মৰ্চাই। NDAৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছে 8বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক। দুয়োগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। অহা বুধবাৰে অনুষ্ঠিত হ'ব লোকসভা অধ্যক্ষৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। উল্লেখ কৰা প্ৰয়োজন যে মঙলবাৰে পুৱা ভাগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছ অধ্যক্ষ মাল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰি লোকসভা অধ্যক্ষ পদৰ বাবে সমৰ্থন বিচাৰিছিল। কিন্তু কংগ্ৰেছে লোকসভাৰ উপাধ্যক্ষ পদটো বিচৰাৰ পাছতে সলনি হয় প্ৰেক্ষাপট। ইতিমধ্যে বিজেপিয়ে সদৰি কৰিছে যে উপাধ্যক্ষ পদটো কোনোপধ্যেই বিৰোধীক এৰি দিয়া নহয়। NDA তথা বিৰোধীৰ এই স্থিতিৰ পাছতে কংগ্ৰেছ সাংসদ কে সুৰেশক ওম বিৰলাৰ বিৰুদ্ধে থিয় কৰাই ইণ্ডিয়া মিত্ৰজোঁটে 1989, 91, 96, 99, 2009, 2014, 2019 আৰু 2024ত 8বাৰকৈ সাংসদ হৈছে কে সুৰেশ। ইতিমধ্যে অষ্টাদশ লোকসভা অধিৱেশনত প্ৰথম অধ্যক্ষ নিৰ্বাচনক লৈ আক্ষেপ প্ৰকাশ কৰিছিল কংগ্ৰেছে। তাৰ পিছৰ খবৰটি হৈছে APSC কেলেংকাৰী, তদন্তকাৰী বিষয়া প্ৰতীক থুবেক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ। APSC কেলেংকাৰী লৈ ডাঙৰ খবৰ, তদন্তকাৰী বিষয়া প্ৰতীক থুবেক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ। SIT তদন্তক লৈ অসন্তুষ্ট বিশেষ ন্যায়াধীশৰ আদালত। DSPতকৈ উচ্চ পৰ্যায়ৰ এগৰাকী বিষয়াৰ দায়িত্ব অৰ্পণৰ নিৰ্দেশ। শেহতীয়াকৈ দাখিল কৰা অভিযোগনামাক লৈ অসন্তুষ্ট আদালতত। তাৰ পিছৰ খবৰটি হৈছে মণিপুৰত ভোজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ। অশান্ত জৰ্জৰ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। ইম্ফল পশ্চিম, ইম্ফল পূব, কাকচিং আৰু কামপুকপি জিলাৰ বিভিন্ন স্থানত অভিযান চলাই ভোজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে। বিগত 48 ঘণ্টাত চলোৱা অভিযানকালত ইম্ফল পশ্চিম জিলাৰ কদংবন্দৰৰ পৰা এটা হেকলাৰ এণ্ড কোচ এছাল্ট ৰাইফল, এটা SLR, এটা কাৰ্বাইন, .32 পিষ্টল 3টা, এটা 9mm পিষ্টল আৰু 3টা ছিংগল বেৰল গান জব্দ কৰা হয়। ইম্ফল পশ্চিম আৰু কম্পকপি জিলাত 2টা অবৈধ বাংকাৰো ভাঙি পেলাই নিৰাপত্তা বাহিনীয়ে। সেইদৰে ইম্ফল পূব জিলাৰ কাৰংগাঁৱত চলোৱা অভিযানত 2টা ক্ৰান্তি মেট ৰাইফল, 5টা হেণ্ড গ্ৰেনেড, 4টা ডিটনেটৰ আৰু এটা ষ্টান গ্ৰেনেড জব্দ কৰে। কাকচিং জিলাৰ খাইদুমামাং লেইকাই অঞ্চলত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে এটা পিষ্টল, 5টা হেণ্ড গ্ৰেনেড, 5টা টিউব লঞ্চিং, এটা কাৰ্বাইন আৰু মেগজিনৰ সৈতে 10টা সতেজ গুলী জব্দ কৰে। আনহাতে কামপুকপি জিলাৰ পুৰণি বিজাং এলেকাৰ পৰা এটা MA3MK এছাল্ট ৰাইফল, এটা 7.62mm SLR ৰাইফল, 10টা সতেজ গুলী জব্দ কৰে নিৰাপত্তা বাহিনী। তাৰ পিছৰ খবৰটি হৈছে কোকৰাঝাৰত মাতৃক নিৰ্মমভাৱে হত্যা ড্ৰাগ আসক্ত পুত্ৰৰ। কোকৰাঝাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কোকৰাঝাৰ চহৰৰ হাতীমাথাত
সোমবাৰে নিশা ড্ৰাগ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ'ল নিজ মাতৃৰ। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি ড্ৰাগছ ল'বলৈ টকা নিদিয়াত বৃদ্ধা মাতৃক আক্ৰমণ কৰিছিল অভিযুক্ত পুত্ৰ পদ্মমণি ব্ৰহ্মই। পুত্ৰ পদ্মমণি ব্ৰহ্মৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃ পাৰ্বতী ব্ৰহ্মই। ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে পদ্মমণি ব্ৰহ্মক। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে পদ্মমণি ব্ৰহ্মই প্ৰায়ে ঘৰত অত্যাচাৰ চলাইছিল। ড্ৰাগছ ল'বলৈ টকা নাপালে বৃদ্ধা মাতৃক মাৰপিট কৰিছিল। সোমবাৰে নিশা ড্ৰাগছ আসক্ত পুত্ৰই টি-টেবুলেৰে মাকক আক্ৰমণ কৰিছিল। ফলত মাকে মূৰত আঘাত পায়। পুত্ৰৰ আক্ৰমণৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে নিচামুক্তি কেন্দ্ৰতো আছিল ড্ৰাগ আসক্ত পদ্মমণি ব্ৰহ্ম। আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী কৰে ৰাইজে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কোকৰাঝাৰত দেওবাৰেও মদৰ নিচাত বন্ধুৱে বন্ধুক হত্যা কৰিছিল। তাৰ পিছৰ খবৰটি হৈছে ৰাজনীতিত প্ৰৱেশ কৃত্ৰিম বুদ্ধিমত্তাৰ। ব্ৰিটেইনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে AI প্ৰাৰ্থীয়ে। গোটেই 2023 চনত আটাইতকৈ বেছি চৰ্চিত বিষয়টো আছিল AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। ইতিমধ্যে বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে 2024 চনত কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ দৈনন্দিন জীৱনত অধিক আৰু অধিক প্ৰৱেশ কৰিব। কৰ্মক্ষেত্ৰত সেইটোৱে হ'ব। উল্লেখ্য যে AIৰ প্ৰভাৱত বছৰৰ আৰম্ভণিৰে পৰা বহু লোকে চাকৰি হেৰাইছে। এইবাৰ ৰাজনীতিত প্ৰৱেশ কৰিলে AIয়ে। 4 জুলাই ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে AI প্ৰাৰ্থীয়ে, যাৰ নাম হৈছে AI ষ্টিভ। অৱশ্য AI ষ্টিভ জয়ী হ'লে ব্ৰিটিছ সংসদলৈ যাব, সেয়া নহয়। আচলতে AIৰ প্ৰাৰ্থীৰ আঁৰত আছে এজন মানুহ। AI ফাৰ্ম নিউৰেল ভইচৰ অধ্যক্ষ ষ্টিভ এণ্ডাকট। ব্ৰিটেইনৰ ব্ৰাইটন পেভিলিয়ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁ আৰু তেওঁৰ প্ৰচাৰ অভিযানৰ সন্মুখত আছে তেওঁৰ AI অৱতাৰ। AI ষ্টিভ কেৱল প্ৰচাৰৰ দায়িত্বত থকাই নহয়, ষ্টিভ এণ্ডাকটে স্পষ্ট কৰি দিয়ে যে যদি তেওঁ জয়ী হয় তেন্তে তেওঁ এজন মানৱ ৰাজনীতিবিদ হিচাপে সংসদলৈ যাব, কিন্তু তেওঁৰ সকলো কাম-কাজ AI ষ্টিভে নিয়ন্ত্ৰণ কৰিব। তেওঁ বা আন কোনো ৰাজনৈতিক নেতা সদায় সাধাৰণ মানুহৰ বাবে সুলভ নহয় বুলিও তেওঁ কয়। কিন্তু AIয়ে যিকোনো সময়তে ষ্টিভক প্ৰশ্ন কৰিব পাৰিব। সাধাৰণ মানুহে নিজৰ উদ্বেগ প্ৰকাশ কৰিব পাৰিব। এণ্ডাকটে কয় যে তেওঁ AIৰ শক্তি ব্যৱহাৰ কৰি এনে এজন ৰাজনীতিবিদ সৃষ্টি কৰিব বিচাৰিছে যিয়ে ভোটাৰৰ কথা অহৰহ শুনি থাকিব পাৰে, লগতে তেওঁলোকৰ পৰামৰ্শ অনুসৰি নীতিগত সিদ্ধান্ত লয়। আজি সন্ধিয়াৰ খবৰ ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব।